নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ আশা কৰিছো সকলো ভালে আছে আজি মই লৈ আহিছো এটা ফ্লোৰেল ডিজাইনৰ কেক আৰু কেকটো মই কভাৰ কৰিছো দুটা কালাৰত তলৰ টিয়া কালাৰটো হৈছে ইয়েলো কালাৰ আৰু ওপৰত মই মেটেল গ্ৰীণ কালাৰটো ইউজ কৰিছো আৰু চাওকচোন কেকটো কিমান ব্ৰাইট হৈছে দেখিবলৈ প্ৰথমে মই ক্ৰাম কোট কৰি ফ্ৰিজত অকনমান সময় সেট হ'বলৈ ৰাখিলো আৰু তাৰ পিছতে মই ওপৰৰ কভাৰখিনি কৰি আছো কভাৰখিনি কমপ্লিট কৰাৰ পিছত ওপৰৰ ডিজাইনখিনি কৰিবলৈ লৈছো আৰু ডিজাইন যেটো কৰিছো মই একেবাৰে নতুনকৈ কৰিছো যেটো গ্ৰাছ নজল থাকে গ্ৰাছ নজলটোৰে মই ইয়েলো কালাৰতে মাজতে দুবাৰমান টানি লৈছো তাৰ পিছত ওপৰত যেটো ৰজ নজল থাকে সেই ৰজ নজলেৰে মই এটা ডিজাইন কৰিছো ফুলৰ ডিজাইন এটো মই আগতে দুবাৰমান কৰিছো যদিও এইটো সাকে কেকটো বনাওতে প্ৰথম আছিল কিন্তু আপলোড কৰাটোহে দেৰি হৈছে আৰু ওপৰত দিছো মই স্প্ৰে কালাৰ আৰু ফুল কিপাখৰ মাজত মই ইয়েলো কালাৰ অকনমান দিছো আৰু কেটামান লিফ বনাইও দিছো ওপৰত স্প্ৰিংকল অকনমান ছিটিয়াই দিছো যাতে কেকটো ধুনীয়া লাগে এয়া হৈছে কেকৰ ফাইনেল লুক আজিলৈ বাই বাই